আগৰ যেহেতু মৃত্যু হোৱা আন্দোলন সময়ত বহুত ৰাইজোফোৰ মানে বহুত সাसे आइजोजों लोगोसे गोबां सोद्रोमाफ्रा माने हाग्रामानि मिथिं जानायावहाय गोबां सोंनाय फिननाय सोंनायाव सोंदों माने 50% जाबाय होननानै बुंदोंमोन नालाय प्रमद बर' सारा माने 50% आव माने 30% बो जायाखै होननानै बिथां बै आइजोआ बुंदों आरो बेजों लोगोसे बुंबावदों माने बहुत बायदिसिना बुङो प्रतित्रुति होयो माने मोनसेबो माने साक्सेस जानायखौ नुवा होननानै बिराद मोजां बुंदों नैबे भिडिअआ फुल नायजोबोब्ला बिराद मोजां माने बहुत नंगौ बाथ्रा सैथो बाथ्राफोरखौ नैबेयाव माखासे बेखेवना होदों नैबे उदालगुरि जिल्लायावहाय माने गोबाङा नुबाय जानो हागौ नैबे भिडिअखौ गोबाङानो नुवाखै माने नायजोबब्ला बुजिगोन बहुत मोजां माने जादों बेवहाय गेदारिंआबो कमसे कम 5000निबो बारा गेदारिं दा नैबे भिडिअखौ आं माने होनो सानदों माने नैबेखौ नायलांब्लानो जाबाय आरोखि दसे नायलांनानै बुजिनानै माने कमेन्ट सेक्शननि गेजेराव बुंहर माने बे बारावहाय हाग्रामा सारा माने देहागोन ना देहाया बे बाराव नैबे कमेन्टनि गेजेरजों माने गासै रायजो राजा नोंथांमोनाव आं माने सोंहरनाय जाबाय बेफोरबायदि गेदारिं नुयोब्लाथ' बे हाग्रामा साराखौहाय माने थांगोन साइसआव नुयो आरोखि 2025 आवहाय दा नैबे भिडिअखौ दसे नायलांदो रायजोफोर তেওঁলোকে বহুতখিনি প্ৰতিশ্ৰুতি দিছিলে এতিয়া আমি দেখা পালো মানে 50% নহয় মানে 30% পোৱা নাই কাৰণ সবৰে গাঁৱে আছে আগৰ যেহেতু মৃত্যু হোৱা আন্দোলন সময়ত বহুতখিনি মানুহ আছে এতিয়ালৈকে পোৱা নাই মানে এনে কথাবিলাক দি আছে প্ৰতিশ্ৰুতি বহুত দিছিলে কিন্তু কাম কৰাত ইমান দেখা পোৱা নাই আমি বৰ্তমানতো কাৰ্যকৰী কৰা হোৱা দেখাই নাই দিয়াই নাই পইচা গতিকে আমি আশা নকৰোঁ সেই পইচা যে পাম বা পাব আশা নকৰোঁ 100% সফল হোৱা নাই বুলি আমি ক'ব লাগিব কাৰণ আমি দেখাও নাই আজিলৈকেতো নাই দেখা আৰু বৰ্তমান নহ'ব আৰু সময়তো নাই ইলেকশ্যনৰহে কথা আছিল নেকি কাৰ্যকাল নহ'ল একেবাৰে হোৱা নাই মিছা মাতিছে তেওঁলোকে ইলেকশ্যনৰ কাৰণে ক'লে পিছত কিন্তু এতিয়ালৈকে আমি দেখা পোৱা নাই নাই 100% নাই মানে আজিলৈকে এটাও আমি বনোৱা দেখা পোৱা নাই যিমানখিনি আগৰ পুৰণা আছে এইখিনিয়ে চলি আছে কাৰণ আজি আমি টেট পাছ কৰি এনে বহি আছো এনেতো আমাৰ ফালে এইখিনি এৰিয়া ওদালগুৰি ডিষ্ট্ৰিক্টতো আমি দেখা পোৱা নাই স্কুল নতুন আহিছে নতুন বনাইছে এইবিলাকতো আমি দেখাই পোৱা নাই বছৰ হৈ গ'ল চাকৰি দিম বা যুৱক পইচা দিম বা ৭৫,০০০ টকা দিম এনেকুৱা কৈ পেলাই আজিলৈকে দিয়া নাই এইকাৰণে আমি কৈছো প্ৰমোদ এই আই মাতৃসকলক এনেকুৱা ঠগাব নালাগে বা মহিলাসকলক এনেকুৱা ঠগাব নালাগে যদি এনেকুৱা ঠগাই থাকে সাপ লাগিব বুলি মই কৈ দিছো প্ৰমোদ দুটা লোকসভাত MP জিকিব দৰং ওদালগুৰিতো জিকিব কোকৰাঝাৰতো জিকিব দুইজন MP যাব দুইজনৰ ভিতৰত দিল্লীত একজন মন্ত্ৰী হ'ব আৰু কি লাগে মন্ত্ৰী লাগে না নালাগে দিল্লীত মন্ত্ৰী একজন থাকিব আমাৰ মন্ত্ৰী থাকিলেতো হ'ল মন্ত্ৰী থাকিলেও আৰু BTCত কিমান মূল্যৱান আমি কাম কৰিব পাৰিম বহুত কৰিব পাৰিম আমি সেইকাৰণে দুইজনটো এই দৰং ওদালগুৰিত যুদ্ধটো কাৰ লগত হ'ব কংগ্ৰেছ বিজেপি আৰু PPI তিনিখনীয়া যুদ্ধ হ'ব এই যুদ্ধত আমি ১ নম্বৰ পজিশ্যনত আছে এতিয়া ১ নম্বৰ পজিশ্যনত আছে আমি ১ নম্বৰ পজিশ্যনত আছে ছেকেণ্ডতে কংগ্ৰেছ আৰু বিজেপি ছেকেণ্ড ইয়াতে অফিচিয়েল নাই ক্ষেত্ৰত নাই চাৰেণ্ডাৰ খেলিব নোৱাৰে বুলি ক্ষেত্ৰতো খেলিব নোৱাৰে বুলি দৰং ওদালগুৰি চাৰেণ্ডাৰ কৈছে আমি চাৰেণ্ডাৰ কৰা মানুহ নহয় আমি খেলিম
আৰু আজিৰ দিনত যিটো বিপিএফ দলৰ পৰিচয় এইটো 1 নম্বৰত আছে দৰং ওদালগুৰি কোকৰাঝাৰত যুদ্ধটো হ'ব ইউপিএল আৰু বিপিএফ ইয়াৰ ভিতৰতো 1 নম্বৰ পজিশ্যনত কোকৰাঝাৰটো চাৰ্টিফিকেটহে ৰখি আছে ৱাফাৰ এনে শিক্ষিত আছে কোকৰাঝাৰ ৰক্ষা কৰিব নোৱাৰে এইবাৰ কোকৰাঝাৰ এনে উইনা কোনো চিন্তা কৰিব নোৱাৰে এইটো ৰিজাল্ট হৈ বাকী তাৰমানে ৰিজাল্ট হৈ আমি ৰখি আছে